বা কিবা ক'বা আৰু কি ক'ম ইউটিউব চেনেলত কি কৰবি ব্লগছ বনোৱা নেকি হয় এনেই আৰু কভাৰ চং টং বনাওঁ বঢ়িয়া এটা কভাৰ চংছবোৰত মৰম দিব হয় হয় আৰু বাকী কি ক'ম আৰু সকলোৱে আৰু দাদাৰ গানবিলাক বহুত ভাল লাগে মানে বহুত ধুনীয়া তেওঁৰ কনচেপ্টবিলাক বহুত ভাল লাগে আৰু আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ ঘৰৰ পৰা নামি আকৌ এতিয়া ফুৰিবলৈ যাব ওলাইছোঁ আৰু আজি দুজনী নহয় তিনিজনী আৰু ইফালে এজনী আছে এইজনী তাই আজি আহিছে আৰু এতিয়া আমি যাম গীতা মন্দিৰ যাম ব'লক আপোনালোককো অকণমান দেখুৱাওঁ চাবি হয় এয়া ফলি নাই পাহাৰ বগাইছে কেনেকুৱা একদম মজা আহোঁতে অৱস্থাটো কেনেকুৱা আহিছিল আৰু এইটো গীতা মন্দিৰলৈ সোমোৱা মেইন গেটটো হয় এতিয়া ওপৰলৈ উঠি যাই থাকিম পাহাৰ বগাই বগাই আৰু এতিয়া আমি পাহাৰ বগাই বগাই গীতা মন্দিৰলৈ আহি আছোঁ পানী খাই গোটেই পাহাৰ বগোৱাই মানে আমাৰ কাম আৰু সিহঁতৰ ঘৰতো পাহাৰে বগাব লাগে আকৌ এতিয়া গীতা মন্দিৰ আহিছোঁ পাহাৰ বগোৱা মানে পাহাৰ বগাই বগাই গৈ থাকিম আৰু চাই থাকক ভিডিঅ'টো আগলৈ অকণমান স্কিপ নকৰিব আৰু পাহাৰ বগাই বগাই বহাগৰ দিনলৈ কপৌ ফুল ল'ব পাৰিলোহেঁতেন এতিয়া ক'ত কপৌ ফুল পাম বাৰু পাহাৰত কপৌৰ ফুল আমাৰ লোকেল কপৌ ফুলৰ নিচিনা নক'ব অলপ আৰ্টিফিচিয়েল এইটো নাই আৰু ঠিক আছে গৈ থাকোঁ আপোনালোকো লৈ যাওঁ লগত লগ পাম আৰু ফাইনেলি আমি গীতা মন্দিৰ পালোঁ আহি খুব ভাগৰ লাগিছে এইখিনি আহি মন্দিৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাম আৰু ইম্পৰ্টেণ্ট কথা ইয়াত শ্বুটিং হৈ আছে আৰু মেকিপ দা আৰু আমাৰ মংগলদৈ ছোৱালী দিগাংগনাক দেখা পাইছোঁ মানে দিগাংগনাই কি চিৰিয়েল কৰি আছিলে সেইখন ময়ূৰপংখীৰ দিগাংগনাক দেখা পাইছোঁ আৰু ব'লক মন্দিৰৰ ভিতৰলৈ যাওঁ এইফালে শ্বুটিং চলি আছে মন্দিৰৰ ভিতৰৰ দৃশ্য বহুত ভাল লাগে ইয়াত আহি মানে আমাৰ খুৰাহঁতৰ ঘৰৰ পৰা গীতা মন্দিৰ একদম ওচৰতে হয় আৰু যেতিয়াই খুৰাহঁতৰ ঘৰত আহোঁ মন্দিৰলৈ অহা হয় আৰু এয়া মন্দিৰৰ মূল কেনেকুৱা লাগিছে আহি বিৰাট ভাল লাগিছে আৰু কি ভাবিছা ভগৱানক ভাবিছোঁ যেন আহি থকা দিনবোৰ ভালে ভালে যায় ভাল ল'ৰা এটা মিলে আৰু ভাল ল'ৰা এটা আৰু ফাইনেলি দাদাক লগ পালোঁ আপোনালোক সকলোৱে চিনি পায় আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তেওঁ আৰু দাদা ইয়াতে কিবা নতুন পৰিকল্পনা বিয়াৰ চিন এটা সৰু মানে আমাৰ গান এতিয়া মিউজিক ভিডিঅ' হয় দিগাংগনা আৰু মোৰ হয় আৰু লগতে মোৰ ভাইটি ৰিণ্টু তেওঁ কৰিঅ'গ্ৰাফি কৰিছে আৰু কেমেৰা পাৰ্চন আমাৰ পাপু আৰু জোনালী বা মেকআপ আৰ্টিষ্ট গোটেই টিমটো বহুত শ্বৰ্ট এটা আছিলে গীতানগৰ মন্দিৰত ল'লোঁ হৈ গ'ল নতুন চং দুটি মন বুলি আহি আছে আপোনালোকে চাব সকলোৱে আৰু দাদাৰ গানবিলাক বহুত ভাল লাগে মানে বহুত ধুনীয়া তেওঁৰ কনচেপ্টবিলাক বহুত ভাল লাগে আৰু এইবাৰ আমাৰ মানে মংগলদৈৰ ছোৱালী তাই আৰু আমাৰ বৰ্তমান ময়ূৰপংখীৰ
মূল নায়িকা দিগাংগনা তোমাক ইমান দিন ইউটিউবত মানে কি হেৰিত চাইছিলোঁ ইনষ্টাত আজি লগ পালোঁ আৰু আগতে মানে ফটোশ্বুট তেনেকৈ দেখিছোঁ আৰু ময়ূৰপংখী প্ৰিয় চিৰিয়েল তাৰপিছত ময়ো মঙলদৈৰে হয় বাৰু অঁ তাৰপিছত মঙলদৈ দেওমৰ নৈ আচ্ছা আচ্ছা চিনি পোৱা নাই অঁ দেওমৰ নৈ হয় মই আৰু এয়া আমাৰ দিগাংগনা ময়ূৰপংখীৰ আমি এটা খুব সুন্দৰ গীতৰ শ্বুটিং কৰি আছোঁ ভাল লাগিলে তোমালোককো লগ পাই আৰু ইমান মৰম দিছা তোমালোকে হঠাতে থেংক ইউ হঠাতে লগ পালোঁ বাৰু ঠিক আছে দিয়া ঠিক আছে চ' শ্বুটিং চালোঁ তাৰপিছত বিয়া খালোঁ বাৰু নিকিতা আৰু দিগাংগনাৰ নতুন গান এটা আহি আছে আৰু কেইটামান দিনৰ পিছত এওঁৰ বিয়া খাব পাব মোৰ বিয়ালৈ দেৰি আছে তাইক বেলেগ একো নালাগে কিন্তু ভাল প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট লাগিব মানে তাইৰ কাৰণে মেকআপ আৰ্টিষ্ট লাগে বোলে মেকআপ আৰ্টিষ্টটো হ'লে হৈ যাব মেকআপ আৰ্টিষ্টৰ দায়িত্ব ভনীয়ে কৰ তো ঠিক আছে ব'লক আৰু ক'ৰবাত যাব পাৰি নেকি কিবা খাব পাৰি নেকি চেষ্টা কৰোঁ অকণমান এয়া আলু চপ হয় না আলু চপ খাইছোঁ আনজনে মানে ফুৰাব আনি আলু চপ আছে আলু চপ বনাবি আৰু ফাইনেলি বহুত দিনৰ মনৰ আশা এটা আজি পূৰণ হ'ল মানে আমাৰ অসমৰ একদম বাক লগ পাই মানে আজি মুখৰ মাত হেৰাই গৈছে আৰু আপোনালোকৰ আগত এয়া মই দেখুৱাইছোঁ আমাৰ সকলোৰে মৰমৰ দীপলিনা বা এইয়া দীপলিনা বা আছোঁ নিজৰ ছেফটি আগত সেইকাৰণে সেইটোৱে হয় বা বহুত দিনৰ পৰা মানে আপোনাক লগ পোৱাৰ আশা এটা বহুত দিনৰ পৰা আছিলে আৰু ফাইনেলি আজি লগ পালোঁ মোৰো ভাল লাগিল দেই চাকচেছ মানে খুৰাৰ ঘৰত যেতিয়াই আহোঁ আপোনাৰ ঘৰটোৰ ফালে চাওঁ এবাৰ দেখা পাওঁ নেকি হয় অলপ চাব লাগে তো ফাইনেলি লগ পালোঁ বা কিবা ক'বা আৰু কি ক'ম ইউটিউব চেনেলত কি তুমি ব্লগছ বনোৱা নেকি হয় এনেই আৰু কভাৰ চং টং বনাওঁ অঁ বঢ়িয়া এটা কভাৰ চংছবোৰত মৰম দিব হয় আৰু বাকী কি ক'ম আৰু ফটোকে উঠোঁ আমি ঠিক আছে